Hi guys, welcome back to my YouTube channel. Title আৰু thumbnail দেখি কেনে গমে পাইছে ভিডিওটো কিহৰ বিষয়ে হ'বলৈ গৈ আছে। তো পলম নকৰি ভিডিওটো আমি আৰম্ভ কৰোঁ। আৰু আজি ভিডিওৰ বেকগ্ৰাউণ্ড অলপ চেঞ্জ কৰি দিছোঁ। পিছফালে কাপোৰ চাপোৰ আছে কিন্তু এডজাষ্ট কৰি ল'ব যিহেতু হোষ্টেলৰ ৰুম। আৰু ইঞ্জিনিয়াৰিং মানে হ'ল এছাইনমেণ্ট কৰা। আৰু আমাকো বহুত দিন আগতে এছাইনমেণ্টটো দিলে, ডেডলাইনে পাব আহি, কিন্তু কৰিব মন যোৱা নাই, একেবাৰে ব'ৰ লাগে এছাইনমেণ্ট কৰি, সঁচা কথা। কিন্তু ব'ৰ লাগিলেতো নহ'ব, এছাইনমেণ্ট যিহেতু দিছে কৰিব লাগিব। গতিকে মই ভাবিলোঁ কি এই ব'ৰ লগা কামটোকে অলপ ইণ্টাৰেষ্টিং ধৰণে কৰোঁ, নহ'লেনো কিহৰ ইঞ্জিনিয়াৰ হয়নে নাই। ভাবিলোঁ গোটেই এছাইনমেণ্টটো কেনেকৈ কৰিলোঁ সেই গোটেই বস্তুটোক B-roll, চিনেমেটিক শ্বট আৰু ব্লগ গোটেইখিনি খিচিৰি কৰি কেনে এটা ভিডিঅ' বনাই কেনে মই এছাইনমেণ্টটো কৰোঁ বুলি ভাবিলোঁ। তো ভিডিঅ'টো চাই যাওক আৰু ভিডিঅ'টো যদি ভাল পায় লাইক ছাবস্ক্ৰাইব সকলোবোৰ কৰিব। এতিয়া ভিডিঅ'টোলৈ আগবাঢ়োঁ। এতিয়া আপোনালোকে এটা টাইম লেপছ চাওক, স্কিপ নকৰিব, ভাল পাব টাইম লেপছটোত, ইণ্টাৰেষ্টিং কিছুমান কথা আছে। Today's gonna be a good day. Wake up. Today's gonna be a good day. Yo, set your affirmations, aspirations. I got shit to do, the aftermath of preparation. Good food, good mood, blood in circulation. One step at a time, yeah, that's how you make it. Set a goal you control and the steps you take them. I try to pick one thought, have some concentration. And if I make a mistake, it's called education. I try to do this every day, call it replication. Wake up. Today's gonna be a good day. Wake up. Today's gonna be a good day. Wake up. Today's gonna be a good day. এইটো হ'ল আমাৰ এছাইনমেণ্ট, ডিপাৰ্টমেণ্ট অফ চিভিল ইঞ্জিনিয়াৰিং, বৰাকবেলা ইঞ্জিনিয়াৰিং কলেজ আৰু জিঅ'টেক ইঞ্জিনিয়াৰিঙৰ। আৰু তাৰ ছাবমিশ্যন লাষ্ট ডেট হ'ল নৱেম্বৰ 4 তাৰিখ। আৰু ইয়াতে কুৱেশ্যন আছে 10টা কুৱেশ্যন। আৰু এছাইনমেণ্টৰ এনচাৰ বিচাৰি আমি পেজ লুটিয়াই লুটিয়াই হাবাথুৰি খাই নুফুৰোঁ পৰাপক্ষত। ফাৰ্ষ্ট ষ্টেপটোৱেতো আমি ইণ্টাৰনেটত যাওঁ, ইণ্টাৰনেটত ডাইৰেক্ট টপিকটো মাৰি দিওঁ, সেইমতে ধুনীয়া ধুনীয়া ৱেবছাইটত ধুনীয়াকৈ এনচাৰবোৰ আহি যায়। তো তাৰে কেতিয়াবা এটা ৱেবছাইটতে গোটেই এনচাৰখিনি পায়, কেতিয়াবা 2টা বা 3টা ৱেবছাইটৰ পৰা গোটেই এনচাৰখিনি ল'ব লগা হয়। যেনেকৈ দেখিব পাৰে এই কুৱেশ্যনটোতো প্ৰথম মই কপি কৰিম, কপি কৰি কেনে তাত গৈ কেনে ডাইৰেক্ট পেষ্ট কৰি দিম, ছাৰ্চ মাৰিম। আৰু ছাৰ্চ মৰাৰ পিছত ৱেবছাইট কিছুমান আহিব, যিটো ভাল লগা ৱেবছাইট তাত গৈ কেনে প্ৰথমটো পঢ়ি ল'ম আৰু সেইমতে যাই কেনে এনচাৰটো লিখিবলৈ ট্ৰাই কৰিম। আৰু কেতিয়াবা ইণ্টাৰনেটৰ পৰা এনচাৰবোৰ ওলাওঁতে যদি ভাল নালাগে, ব'ৰ লাগি যায়, তেতিয়া ডাইৰেক্ট ফ্ৰেণ্ডৰ ৰুমলৈ যাম, যাই কেনে সি কৈ থকা কপিটো উঠাই কেনে ডাইৰেক্ট সেই এনচাৰটো কপি পেষ্ট মাৰি দিম। আৰু এটা বিশেষ কথা কওঁ, এয়া হ'ল A4 চাইজৰ পেপাৰ আৰু আমি বথ ছাইড ইউজ কৰিছোঁ। নৰ্মেলি ওৱান ছাইডেড ইউজ কৰে আৰু ওৱান ছাইড ব্লেংক কৰি থৈ দিয়ে, কিন্তু আমি যিহেতু চিভিল ইক' ফ্ৰেণ্ডলি গতিকে আমি বথ ছাইড ইউজ কৰিছোঁ এছাইনমেণ্ট কৰিবৰ কাৰণে। কলেজতে থাকিব ন, ইক' ফ্ৰেণ্ডলি। আৰু মইতো প্ৰথমতে এই বৰ্ডাৰ লাইনটো নাপাৰোঁ। তাত অনলি পেজ নাম্বাৰ লিখিম, ইয়াতে পেজ নাম্বাৰ লিখি কেনে গোটেই এছাইনমেণ্টটো কৰা হোৱাৰ পিছত এবাৰতে গোটেইবোৰ যিমান বৰ্ডাৰ লাইন আছে বৰ্ডাৰ লাইনবোৰ পাৰি দিম। আৰু সেইমতে মই ইয়াতে গেপ থৈ যাওঁ, ইয়াতে গেপ আছে চাৰিওফালে, আৰু এইটো যিটো চাইডে বৰ্ডাৰ লাইনবোৰ মই পিছত পাৰোঁ। এছাইনমেণ্টত আছিল 10টা কুৱেশ্যন, আৰু 10টা কুৱেশ্যন কৰোঁ মেক্সিমাম 3 hours লাগি গৈছে। তো আজিলৈ ভিডিঅ'টোত ইমানেই। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু ন'টিফিকেশ্যন বেলটো অল কৰি থৈ দিব। বাই।